ৰাইজৰ আশীৰ্বাদ থাকাৰ কাৰণে জিকিছোঁ আৰু যিমানবাৰো ইলেকশ্যন হ'ব ইমানবাৰে ৰাইজে যদি মোৰ ওপৰত বা BPF দলৰ ওপৰত হাগ্ৰামাৰ ওপৰত যদি আস্থা বিশ্বাস আজিৰ দৰে মানে সদায় অটুট থাকে তেনেহ'লে BPF দলৰ অকল মই নহয় যিমানবোৰ প্ৰাৰ্থী থিয় হ'ব MLA ইলেকশ্যনতে হওক MCLA ইলেকশ্যনতে হওক চবেই জিকিব আৰু ইয়াৰে এটা ধাৰা আমি ইতিমধ্যে মানে আৰম্ভ কৰিছোঁ কিয়নো আমি দেখিবলৈ পাইছোঁ যে BPF দলৰ প্ৰতি BTC বাকী ৰাইজৰ বিপুল এটা আস্থা বিশ্বাস আছে আৰু এই আস্থা বিশ্বাসটো যোৱা BTC ইলেকশ্যনতে আমি দেখা পালোঁ ইয়াৰ প্ৰতিফলন ঘটিছে যোৱা BTC ইলেকশ্যনতে আৰু ইয়াত কোনো দলে থিষ্টি থাকিব নোৱাৰিব কোনো দলে ইয়াত আৰু জিকাৰ সম্ভাৱনা এতিয়া নাই BPFে অহা 20টা বছৰলৈকে মিনিমাম BTCৰ শাসন কৰিব আৰু যিমানলৈকে BTCৰ গাদ্দিত থাকি BPF দলে শাসন চলাই থাকিব ইমান দিনলৈকে MLA যিমান আছে MP যিমান হ'ব আমাৰে হ'ব এতিয়া আমি দখল কৰা পুনৰুদ্ধাৰ কৰাৰ এটা অভিযানত এতিয়া মানে কাম কৰি আছোঁ আৰু এতিয়া BPF দলক ইয়াত সহায় কৰিছে চিধাকে ডাইৰেক্টলি একেলগে যোগ দি পেলাই আমাৰ ভোটদাতা BTC বাকী ৰাইজে গতিকে যিমান দিন BTC বাকী ৰাইজে BPFৰ লগত আছে ইমান দিনলৈকে আমি প্ৰত্যেকটো ইলেকশ্যনত জিকি যাম আমাক কোনেও হাৰিব মানে হৰুৱাব নোৱাৰে আৰু মই দতমা সমষ্টিত মই এইটোকে ক'ব খোজোঁ বিৰোধী দলৰ মানুহবিলাকে এওঁলোকৰ কেম্পেইনৰ মিটিঙত কি কৈছিলে এখেতসকলে নিজৰ প্ৰাৰ্থীজনক জিকাবৰ কাৰণে মোক এইবাৰ হাৰিব ৰবিৰাম নাৰ্জাৰী এইবাৰ দতমাৰ পৰা হাৰিব বুলি বিভিন্ন ধৰণৰ এখেতসকলে মেল মিটিংবোৰত লেকচাৰ দি গাই ফুৰিছিলে মই তেখেতসকলক ক'ব খোজোঁ যিমান দিনলৈকে মই স্ব ইচ্ছাই নিজে দতমা সমষ্টিৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ পৰা মই যদি আঁতৰি নাযাওঁ যিমান দিনলৈকে মই আঁতৰি নাযাওঁ সিমান দিনলৈকে এইটো বিৰোধী দলে মোক কোনো নিৰ্বাচনত হৰুৱাব নোৱাৰিব এই কথা মই আজি দাঁতিকি ক'ব পাৰোঁ এইবাৰ নিৰ্বাচন শেষ হৈ গ'ল মই আজিৰ পৰাই আকৌ অহা 5 বছৰৰ মূৰত যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ কাৰণে কেনেকৈ সেই নিৰ্বাচনত জিকিব লাগে এই ৰণকৌশল যুগুত কৰিছোঁ ইতিমধ্যে আৰু সেই নীতিটো লৈয়ে মই আহি থকা দিনবিলাকত কাম কৰি যাম অহা 5 বছৰত হ'ব লগা নিৰ্বাচনৰ কাৰণে আজিৰ পৰাই মই সাজু পশ্চিমবংগৰ পৰিৱৰ্তনটো অকল পশ্চিমবংগৰ ৰাইজে বিচাৰিছিল তেনেকুৱা নহয় গোটেই ভাৰতবৰ্ষৰ ভাৰতীয় নাগৰিকবিলাকে যিমানবোৰ ভাৰতবৰ্ষৰ মাজৰ ৰাজ্য আছে সেই ৰাজ্যবিলাকৰ বাসিন্দা আমাৰ ৰাইজে ভাৰতীয় নাগৰিকবিলাকে পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ ৰাজত্ব তৃণমূল কংগ্ৰেছৰ যিটো দুৰ্নীতি অপশাসন দমন নীতি এইবিলাক মানে কেতিয়াও কোনেও সহ্য কৰিব পৰা নাছিল যাৰ কাৰণে এই দমনমূলক নীতি এইবিলাক মানে ভ্ৰষ্টাচাৰ এইবিলাক মানে অত্যাচাৰৰ পৰা পৰিত্ৰাণ দিয়াবৰ কাৰণে ভাৰতীয় নাগৰিকবিলাকে চবেই বিচাৰিছিল বিভিন্ন ৰাজ্যত থকা ভাৰতীয়বিলাকেও আৰু পশ্চিমবংগৰ ৰাজ্যৰ মানুহবিলাকেতো নিজে ভুক্তভোগী আৰু ইয়াৰ কাৰণে তৃণমূলৰ খবলৰ পৰা কেনেকৈ তেখেতসকলে মানে কি কয় মুক্তি পায় কেনেকৈ মুক্ত হয় ইয়াৰ কাৰণে এটা সুবিধা বিচাৰি আছিলে সুযোগ বিচাৰি আছিলে আৰু এই নিৰ্বাচনত যেহেতু আমাৰ ভাৰতৰ নিৰ্বাচনী আয়োগৰ পৰা যেনেকুৱা ধৰণৰ তেখেতসকলে কটকটীয়া নিৰাপত্তা দিয়াৰ দ্বাৰা দি ভয় ভাবুকি বিহীন এটা মানে শান্তিপূৰ্ণ নিৰ্বাচন পাতিবৰ কাৰণে যাৱতীয় যি মানে ব্যৱস্থা মানে হাতত ল'লে ইয়াৰ ফলত কি হ'ল যে নিজৰ পচন্দৰ ব্যক্তিসকলক কেণ্ডিডেটসকলক ভোট দিবৰ কাৰণে বেংগলৰ মানুহবিলাকে সমষ্টিবিলাকত তেওঁলোকে সুযোগটো পালে আৰু এই ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হোৱাৰ কাৰণে আজি মানে তৃণমূল কংগ্ৰেছ দিনা ধূলিচাত হৈ গ'ল বিজেপি গভৰ্ণমেণ্টত আহিবলৈ সুবিধাটো পালে যোৱা দিনবিলাকতো হ'লহেঁতেন কিন্তু নিৰ্বাচনত ভোট দিবলৈ যাবই নোৱাৰে গাঁৱত আবদ্ধ কৰি ৰাখে ধমকি দিয়ে আৰু তৃণমূলৰ মানে কৰ্মীসকলে নিজে তেখেতসকলে নিজৰ নামত ভোটটো তেওঁলোকে মাৰি পেলাই লৈ লয় ইয়াৰ কাৰণেহে তেওঁলোকে যোৱা দিনবিলাকৰ এই শাসনৰ সুবিধাটো পাইছিলে এতিয়াতো সেইটো নাই ইয়াৰ কাৰণে তৃণমূল কংগ্ৰেছৰ অৱস্থা আজি তেখেতসকলৰো মানে এই ৰাম নাম সত্য হয় সেইটোৱে হৈ গ'ল মই মাটিৰ মানুহ মই ৰাইজৰ মানুহ মই মাটিৰ মানুহ গতিকে গৰীব দুখীয়া সৰ্বসাধাৰণ ৰাইজৰ নিষ্পেষিত লাঞ্ছিত বঞ্চিত হোৱা ৰাইজৰ হৈ কাম কৰাটো মোৰ এটা মানে ৰাজনীতিৰ এজেণ্ডা হয় আৰু লক্ষ্য উদ্দেশ্য হয় এই নীতি এজেণ্ডা লক্ষ্য উদ্দেশ্য লৈয়ে সমষ্টি বাকী যিমানবোৰ জাতি জনগোষ্ঠী আছে বড়ো আদিবাসী নেপালী ৰাভা আমাৰ ইয়াত বেংগলী মুছলিম যিসকল আছে তেওঁলোকৰ অঞ্চলবিলাকৰ উন্নয়নৰ কাৰণে অধিকাৰৰ কাৰণে
শৈক্ষিক দিশত স্বাস্থ্যৰ দিশত ৰাস্তাৰ দিশত আমাৰ কৃষি মানে কি কয় কৃষকসকলৰ কাৰণে যি কৰিব লাগে সন্মুখত যিটো দেখা পাওঁ মই সেইটোকে কাম কৰিম মন্ত্ৰীসভাত চান্স পাবনে নাই মই মন্ত্ৰী চন্ত্ৰীৰ সপোন লৈ পেলাই ৰাজনীতি কৰা মানুহ নহয় ভাই মই ক'লো যে মই মাটিৰ মানুহ মই ৰাইজৰ মানুহ ৰাইজৰ মাজত থাকি পেলাই কাম কৰিবলৈ মই ভাল পাওঁ ইয়াৰ কাৰণে মন্ত্ৰী চন্ত্ৰীৰ কাৰণে মই কেতিয়াও জীৱনত ভুলতো ভবা নাই ভুলতো মই চিন্তাও কৰা নাই আজিৰ তাৰিখলৈকে মই কোনো আমাৰ হাইকমাণ্ড আমাৰ দলীয় কেন্দ্ৰীয় কমিটিৰ নেতাবিলাকৰ ওচৰত অমুক লাগে থামুক লাগে ইটো দিব লাগে সিটো দিব লাগে বুলি মই আজিলৈকে মই এটা শব্দও যোৱা এই 10টা বছৰতো মই কৰা নাই এতিয়াও মই নকৰিম আৰু ভৱিষ্যতেও মই নকৰিম যিটো হাইকমাণ্ডে দায়িত্ব দিব মই সেইটো মূৰত লৈ পেলাই কান্ধত মানে লৈ পেলাই আগবাঢ়ি যোৱা এজন সাধাৰণ সৈনিকহে